নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। মই বৰ্তমান ইয়াত দহাঘৰত আছোঁ আৰু দহাঘৰত ইয়াত ভকত বৈষ্ণৱে সকলোৱে শিপিনীসকলে একত্ৰিত হৈ এয়া হৰিনাম লৈছে আৰু লগতে এয়া গায়ন বায়নে এই দেখিছে নহয় চব এয়া খোল বাদ্য বজাই আমাৰ গুৰুজনাৰ সৃষ্টি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি এয়া গুৰুজনাৰ সৃষ্টি এয়া খোল বাদ্য এয়া খোল বাদ্য প্ৰদৰ্শন কৰি আছে।